অন্যান্য অঞ্চলতো হ'ব, বিটিআৰ অঞ্চলতো হ'ব, এইখিনি চবতে হ'ব। আপোনালোকৰ এই দাবী যদি মানি লোৱা নহয়, পৰৱৰ্তী সময়ত আপোনালোকৰ ব্যৱস্থা কেনেকৈ হ'ব? পৰৱৰ্তী সময়ত য'ত আমাৰ মানে বিজেপি দলৰ লগত যি এলায়েন্স আছিল, সেই এলায়েন্সত আমি নাই। বিজেপিৰ চিন্তা চৰ্চাৰ লগত আমি নাই। ৰাভা হাছঙত বিজেপিসমূহ আমি বন্ধ কৰিম। ৰাভা হাছঙত বিজেপি কৰা বিভিন্ন দল কৰা মানুহক একগোট কৰি আমি জাতিটো উদ্ধাৰৰ কাৰণে কি কৰিব পাৰোঁ, তাৰ কাৰণে পৰৱৰ্তী পদক্ষেপ আমি নিশ্চয় ল'ম। ৰাভা তিৱা মিচিঙৰ ষষ্ঠ অনুসূচীৰ বিষয়টো মানে পৰ্যালোচনা কৰি ইয়াক সমাধান কৰা হ'ব। এইবিলাক ফটুকাৰ ফেন, এইবিলাক ইস্তাহাৰে হৈ থাকিল। বৰঞ্চ আপোনালোকে আচৰিত পাব যে ৰাভা হাছং অট'নমাছ কাউন্সিলখনত যিহেতু ফাণ্ড অসম চৰকাৰৰ পৰা আহে, আজিৰ তাৰিখত ৰাভা হাছং অট'নমাছ কাউন্সিলতো তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ ফাণ্ডিঙৰ ব্যৱস্থা কৰা নাই, যাৰ কাৰণে ৰাভা হাছং এলেকাত বসবাস কৰা ৰাভাৰ লগতে অন্যান্য জাতি জনগোষ্ঠীসমূহৰ মাজত সন্দেহ, ক্ষোভ, উত্তেজনা এইবিলাক বিৰাজ কৰিছে। আমি দাবী জনাম যে ৰাভা হাছং অট'নমাছ কাউন্সিলতো মানে জনসংখ্যাৰ ভিত্তিত তেওঁলোকে ফাণ্ডিং দিয়াৰ ব্যৱস্থা কৰক, আৰু সেই ৰাভা হাছং অঞ্চলত বসবাস কৰা ৰাভাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মৌলিক যিবিলাক অভাৱ আছে এইবিলাক সমাধান কৰাৰ কাৰণে ফাণ্ড দিয়াৰ ব্যৱস্থা কৰক, আমি দাবী জনাইছোঁ। যাৰ কাৰণে আজিৰ তাৰিখত মৌলিক বুলি ক'লে আপোনালোকে জানিব স্বাস্থ্য, শিক্ষা, অৰ্থনৈতিক এইবিলাক দিশত ৰাভা হাছং অট'নমাছ কাউন্সিলে ৰাইজৰ উপকৃত হ'ব পৰাকৈ কাম কৰাৰ সুবিধা অসম চৰকাৰখনে দিয়া নাই। এইটো বুজায় যে ৰাভাসকলক তেওঁলোকে খিলঞ্জীয়া জনজাতি হিচাপে ট্ৰিটমেণ্ট কৰা নাই, কেৱল ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আমাক ভাগ কৰি আমাক সাংবিধানিক অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত কৰি ৰাখিছে। ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ অভাৱ আছে। নিশ্চয়, ডেফিনেটলি। আজি কাৰণ চৰকাৰখন হোৱা বহু বছৰ হৈ গ'ল, ইমান আৰম্ভণিতে দিয়া প্ৰতিশ্ৰুতি এতিয়ালৈকে যদি বাস্তৱত ৰূপায়িত নকৰে, নিশ্চয় সদিচ্ছাৰ অভাৱ। কাৰণ এটা কেবিনেট তেওঁলোকৰ মাহে মাহে হৈ আমি ৱেলকাম কৰিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ শিডিউল থকাৰ পিছতো মানে উন্নয়ন পৰিষদ দিছে, অট'নমাছ কাউন্সিল দিছে। তো ৰাভাসকলক অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভাসকলক অট'নমাছ কাউন্সিল উন্নয়ন পৰিষদ দিব নোৱাৰাটো কি বুজায়? আমাক বৈষম্যমূলক দৃষ্টিৰে চাইছে যে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন অঞ্চলক বিদেশীৰ আগ্ৰাসনৰ পৰা ৰক্ষা পাবৰ কাৰণে বিভিন্ন আইন তেওঁলোকে আনিছে, কিন্তু ৰাভা হাছং এলেকাটো যিহেতু এটা বিদেশী প্ৰব্ৰজনৰ এটা কৰিডৰ হিচাপে চিহ্নিত হৈছে, তো আমাক শিডিউল দিয়াৰ ব্যৱস্থা কৰি বিদেশী আগ্ৰাসনৰ পৰা আমাক ৰক্ষা কৰিব লাগে। তাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি বা মাটিৰ অধিকাৰটো তাত থকা খিলঞ্জীয়াৰ হাতত দিব লাগে। যদি নিদিয়ে এইটো বুজায় যে তেওঁলোকে আমাক মাহিয়াৰ দৃষ্টিৰে চাইছে। যোৱাকালি যিহেতু আপোনালোকে সংবাদমেল, এই আন্দোলনটো অনলি ৰাভা হাছঙত নহয়, এই আন্দোলনটো য'ত আমাৰ ৰাভা আছে, য'ত ৰাভা অধ্যুষিত অঞ্চল সকলোতে এইটো প্ৰভাৱ পৰাকৈ আমি একেলগে কৰিম। আৰু পৰৱৰ্তী সময়ত আমাৰ কাৰ্যসূচীবিলাক সফল ৰূপায়ণ হোৱাৰ পিছতো যদি গভৰ্ণমেণ্টে আমাক গুৰুত্ব নিদিয়ে, তাৰ ব্যৱস্থা যিকোনো শক্তিৰ লগত এগেইনষ্টে কাম কৰিবৰ কাৰণে আমি ৰাভা জাতীয় সংগঠনে ঐক্যমতত উপনীত হৈছোঁ। আৰু যৌথ সংগ্ৰাম সমিতি, ৰাভা হাছং অট'নমাছ কাউন্সিল সকলোৱে আমাৰ লগত একেলগে আমি এটা ৰাস্তাৰে আমাৰ ইছ্যুটোক আমাৰ সমাধান কৰিবৰ কাৰণে আমি বাধ্য কৰাবৰ কাৰণে যিকোনো পৰ্যায়লৈকে আমি কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈছোঁ। ৰাভা হাছঙৰ বাহিৰত কেতিয়াৰ পৰা আন্দোলন? এইটো 3 তাৰিখৰ পৰা আছে, একেলগে হ'ব। 3 তাৰিখৰ পৰা 3 মাৰ্চৰ পৰা আমি 12 এপ্ৰিললৈকে ঘোষণা কৰিছোঁ। এলানি প্ৰথম যিটো হৈছোঁ, আমাক প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে যে আমাক সাংবিধানিক অধিকাৰ দিব, ৰাভা হাছং এলেকাক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তি কৰিব, আৰু উন্নয়ন পৰিষদৰ দাবী সমিতিকো ইতিমধ্যে কেইবাবাৰো তেওঁলোকে মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে উন্নয়ন পৰিষদ গঠন কৰা হ'ব। কিন্তু আজিৰ তাৰিখত যদি আপোনালোকে চায়, যিটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বা ৰাভা জাতীয় সংগঠনৰ যি মূল দাবী, সি 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তিয়ে হওক বা ৰাভা উন্নয়ন পৰিষদত উন্নতিয়ে হওক, এই ক্ষেত্ৰত তেওঁলোকে আমাৰ যি দাবী, এই দাবীটোক স্পষ্ট ৰূপত সমাধান কৰিবৰ কাৰণে যেনেকুৱা ধৰণে পদক্ষেপ বা যেনেকুৱা ধৰণে কাম কাজ কৰিব লাগিছিল সেইখিনি কৰা পৰিলক্ষিত হোৱা নাই। যাৰ কাৰণে ৰাভা জাতীয় সংগঠন আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে আমি যথেষ্ট এই চৰকাৰখনৰ পলিচি আৰু তেওঁলোকৰ দৃষ্টিভংগীক লৈ আমি শংকিত হৈছোঁ। আৰু শংকিত হৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে ৰাভা সাহিত্য সভা শেষ হোৱাৰ লগে লগে, অৰ্থাৎ 3 এপ্ৰিলৰ পৰা বহাগ বিহুৰ আগে মানে 3 মাৰ্চৰ পৰা 12 এপ্ৰিললৈকে আমি এলানি প্ৰথম কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। আৰু এই কাৰ্যসূচীসমূহৰ ভিতৰত গোটেই ৰাভা জাতীয় সংগঠন বা ৰাজ্যশাসিত অঞ্চলৰ সকলো জাতীয় সংগঠনবিলাকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ জৰিয়তে আমি সুকীয়া দিব বিচাৰিছোঁ যে ৰাভাসকলকো অসমৰ ভূমিপুত্ৰ, অসমৰ জনজাতি হিচাপে চৰকাৰে ট্ৰিটমেণ্ট কৰক। যি চৰকাৰে ৰাভা বা অন্যান্য জাতি জনগোষ্ঠীৰ মাটি ভাটি জাতি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল, সেই চৰকাৰে আমাৰ যিটো সাংবিধানিক অধিকাৰ, এই সাংবিধানিক অধিকাৰটো তেওঁলোকে অতি শীঘ্ৰে আমাক প্ৰদান কৰক। কাৰণ তেওঁলোকে এখন 6ষ্ঠ অনুসূচী দিব পৰা যায় নে নাযায় তাক পৰ্যবেক্ষণ কৰিবৰ কাৰণে এখন চাব কমিটি গঠন কৰিছে। আৰু চাব কমিটি ইতিমধ্যে তেওঁলোকৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন তেওঁলোকে দাখিল কৰা বুলি আমাক জনাইছে। মাত্ৰ এটা কেবিনেট সিদ্ধান্ত
লৈ কিনে এইটো দিল্লীলৈকে প্ৰেৰণ কৰিব পৰা সকলো সুবিধাখিনি আছে কিন্তু এই সদিচ্ছা আৰু এই মানে পজিটিভ এটিটিউডটো অসমৰ মুখ্যমন্ত্ৰী তেখেত হিমন্ত বিশ্ব ডাঙৰীয়া আজিৰ তাৰিখত প্ৰকাশ কৰা নাই আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে তেখেতে প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ পিছতে আমাৰ ৰাভা আসাম অট'নমাছ কাউন্সিলৰ হেড অফিচলৈ গৈ আমাক কথা দিছিলে যে আমি ৰাভাসকলৰ এজন সহযোদ্ধা হিচাপে থাকি আপোনালোকৰ যি সমস্যা আছে তাক দিল্লীলৈকে লৈ যোৱাৰ ব্যৱস্থা কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু ইয়াৰ ওলোটাটোহে এতিয়া আমি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যাৰ কাৰণে আমি ৰাভা জাতীয় সংগঠনে ইয়াক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ চিন্তা এনেকুৱা ধৰণৰ দৃষ্টিভংগীয়ে আহি থকা দিনত ৰাভা জাতীয় সংগঠনসমূহে বিজেপি দলৰ লগত আমি উঠা বহা কৰা বিজেপি দলৰ লগত কিবা এলায়েন্স কৰা এই কথাবিলাক আমি পুনৰ বিবেচনা কৰাৰ আমাৰ সময় এতিয়া সমাগত আৰু এমপি ইলেকশ্যন পঞ্চায়ত ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত যদি আমাৰ ইছ্যুটো যদি লৈ যোৱাৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি বিজেপি দলৰ লগত নাই ৰাভা জাতীয় সংগঠন সদায় এছুবি সংগঠন আমাৰ ইছ্যুটো যোনে লৈ যায় আমি তেওঁৰ লগত থাকিম কোনোবা ককাই ভাইও যদি আমাৰ ইছ্যুটোক লৈ নাযায় সমৰ্থন কৰিব নোৱাৰে ককাই ভাই হ'লেও আমি তেওঁলোকৰ লগত নাই